বিজ্ঞানীসকলৰ বিজ্ঞান প্ৰকাশৰ কেনেকুৱা এক কোটিতকৈ কম মানুহে এনেকৈ আৰু শিক্ষক মানুহ তেওঁলোকে কয় আৰু সেই আনটো কোচ ৰাজবংশী। হে গাইজ, মই উপস্থিত আছোঁ অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনী শতবৰ্ষ উদযাপন 2025 ডিগিপাৰত। ইমান উখাল মাখাল পৰিৱেশ, মানুহৰ ভিৰ। এতিয়া এটা বস্তু দেখাবলৈ গৈ আছোঁ, বলকচোন চাওঁ। এয়া দেখাব যাই আছোঁ মই। এয়া ইমান ধুনীয়া গাঁৱলীয়া পৰিৱেশ এটা দিছে। আজিকালি এনেকুৱা পৰিৱেশৰ এনেকুৱা গাঁৱলীয়া ঘৰ নোহোৱাই হ'ল, খেৰৰ ঘৰ। এয়া ইমান ধুনীয়াকৈ বনাই থৈছে, চাওকচোন আহক। এয়া মই ভিতৰত সোমাই যাই দেখাই আছোঁ। এইফালে এখন ছাইডত গৰু গাড়ী ৰাখিছে, ধুনীয়া গৰু গাড়ী এখন বনাই পেলাই অতি ছাইডত গৰু গাড়ী এখন থোৱা আছে। এইফালে নাঙল, জাপি, মুকুৰা এইবিলাক দিয়া আছে। এয়া এইখন গৰুৰ গাড়ী, এইফালে জাপি তাপি, এইফালে গোহালি ঘৰটো দেখুওৱা হৈছে। গোহালি ঘৰৰ দৃশ্য এটা দেখুওৱা হৈছে। আজিকালি ল'ৰা ছোৱালীয়ে তেনেকুৱা গৰু গাড়ী দেখাই নাপায়, গৰু গাড়ী নায়ে ক'ব গ'লে। এইবিলাক ধুনীয়া খেৰৰে ধুনীয়াকৈ চিলাই মেলি ধুনীয়াকৈ হৈছে। এইফালে মেৰ বুলি ক'লে এতিয়া গমেই নাপাব, এইটো মেৰ ধুনীয়াকৈ বনাই থৈছে। মেৰৰ এটা দৃশ্য দিছে, এইটো মেৰ। এইফালে ৰান্ধনী ঘৰ, এইফালে মাছুৱে মাছ মাৰি আনি জাল মেলি থৈ দিছে। এইফালে ধুনীয়া দেখাব গৈ আছোঁ। এয়া চাওকচোন, মই এইফালে দেখুৱাই আছোঁ। আৰু এইফালে ঠাণ্ডা দিনত জুই পোৱা এটা ধুনীয়া এখন চালি এখন দি দিছে। এইফালে মানে আগৰ দিনৰ বৰঘৰটো ধুনীয়াকৈ। এয়া মানুহৰ ভিৰ, তামাম ভিৰ। এইফালে মই দেখাই আছোঁ আগৰ দিনৰ বেলেগ বস্তু এটা দেখাই আছোঁ। এইফালে মই জেকেটটো থৈ লৈ দেখাই আছোঁ। এইটো ৰেডিঅ' লগত এইটো ক'লা ক'লা দীঘল পেপাৰ নিচিনা সকাহ, এইটো সকাহ। আজিকালি ল'ৰা ছোৱালীয়ে শুকা দেখাই নাপালে। এইটো শুকা আৰু তামোল পাণৰ বটা বেতৰ এখন। আৰু আজি সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা। গতিকে গাইজ আহক, একেলগে আমি অনুষ্ঠান চাম ডিগিপাৰত ৰাতি, আৰু চবেই একেলগে ফূৰ্তি কৰিম, ডেন্স চেন্স কৰিম ধুনীয়াকৈ। হে গাইজ, ভিডিঅ'টো কেনেকুৱা পালি? যদি ভাল পালি তেতিয়া লাইক এটা, কমেণ্ট এটা কৰিবি। আৰু এনেকুৱা এটা ধুনীয়া পৰিৱেশ দেখাব চেষ্টা কৰিলোঁ। মই দৰঙৰে ল'ৰা, ময়ো কোচৰে সন্তান। আৰু আহক সন্ধিয়া একেলগে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিম একেলগে। আহক গাইজ, আমি একেলগে ফূৰ্তি ফাৰ্তা কৰিম, তামচা ফূৰ্তি কৰিম। এয়া চাওকচোন, আৰু ইমান ধুনীয়াকৈ ফটো চটো উঠি আছে। এয়া বাইদেউ খুৰীহঁতে, ককা আইতাহঁতে, ধুনীয়া একদম ধুনীয়া উখাল মাখল পৰিৱেশ।